শেষৰ চলি স্কুলত যে আমাৰ চলি দুটোখিনি খাই থাকোঁতে যায় ধন হৈছিনা নাই হে শুন সোনকালে ধন কুকুৰা বুটা হৈছিনা নাই তো দিছো ৰে মই টিফিন ভৰাই আছো সোনকালে দিছো ৰ শেষৰ চলি স্কুল পালাম সোনকালে তই এতিয়ালৈকে হোৱা নাই চালা মায়েৰা দুধু খাই থাকোঁতে যাব তোৰ জীৱনটো মোৰ হৈ গেল তোৰ হৈছি না হৈছি যো টিফিন লৈছা লৈছোঁ পানী বটল ললি লৈছোঁ পিছে টিফিন কি ললি মায়ে টিকলি পিঠা দুটা দিছি আইঠা কল দিছি আৰু কিবা দিছি চিপ দুই থোৱা দিছি আৰু মায়েৰা একো দিয়া নাই হ'ব যো তাকে খাই থাকবি যো স্কুলত সিডাল কি খাইছা মায়েৰাৰ খোৱা হোৱা নাই ৰাতিপুৱাৰ পৰা পানী খাই থাক উঠাই নপলাই তই দুধু খাওঁ মানে নহয় খাই থাক সিডাল খাই থাক দেয়া শিখৰ হেল নহ'ল শিখৰ নহ'লে মই স্কুলত নাযাওঁ ঐ বেটা যি লাগে দোকানৰ পৰা ল'বি যৌ বেলেগ মই শিখৰ নহ'লে নাযাওঁ হা মাত্ৰ তই ষ্টেণ্ড কৰিব লাগিব মোৰ খাটাৰ কথা গম পাইছা যৌ তই ধৰি মই কোনটা খালোঁ যাও ষ্টেণ্ড কৰিলি টিভিত উঠবা পাবি গম পাইছা তেতিয়াহে মায়েৰে উঠবা পাব মই উঠবা পাম তই উঠবা পাবি তেতিয়া ডাঙৰ ডাঙৰ টিভি একেবাৰে চবে দেখা পাব আমাক গম পাইছা গতিকে ষ্টেণ্ড কৰিব লাগিব পঢ়িবি ভালকৈ পঢ়িবি খাৱাত কম নকৰিবি আৰু ঠিকছে পঢ়িবি তেতিয়াহে মোৰ দৰে পিটুৱা হবি গম পাইছা স্কুলত কোনোবাই দাদাগিৰি কৰিলি দবলা দবলি দিবি গম পাইছা না যাও এতিয়া বেছি টাইম কৰিব নালাগে যাও এই বিলি আহি একেবাৰে ছিয়া দিপুৰা পালা আধা ঘণ্টা যাও চাইকেলৰ পৰা পাম আছে নাই তই যিহে ঐ বেটা তই মোক পাপা বলবি দেশৰ মানুহে পাপা বুলি কয় দেউতাকক গম পাইছা তই মোক পাপা বলবি নহ'লে ডেড বুলিবি বুজিছা যাও উঠ আধা ঘণ্টা মই গলি চুটত দিব লাগিব মই নাজানো নিম দে উঠো এইফালে দেৰি হ'ল ঘৰ দুপৰীয়া হ'ল জুলি যাই স্কুল পালা চুটত দিব লাগিব নিম যাও এই মোটাটো হাতীটো যাও ঐ চেকচেকি মই চুলি তোক মই আহোঁ স্কুলত তই মোৰ কাৰণে কিবা কিনি অলপ বনাবি ঐ মাই মই যাম দে এই বুটব মাই নহয় তই কি বুলি ক'ব লাগিছিলো মম বুলি কওঁ মম মম মই যাম দে চেকচেকি চুলি তোৰ একঠান যাব ওলছি মান দিব নৰা মম টাটা বৰ পিঠা লাগে কি দিয়ে যাও ঘৰে থকনা মান দিবি নাই তই ষ্টেম কৰিব লাগিব বাছাই দেখোন আহিয়ে নাপালাগে আজি থৈ আহিলো মাত্ৰ নতুন স্কুলত কি বা কৰিছি ভোক লাগছি পাই চলি পিঠা দিছে না টিকলি পিঠা 5টা মান দিছিলি না নাই আৰু ডিমা দিছে না নাই ডিমা চেকচেকি বৰ পিঠা লাগা আজি পাছি দেচোন কষ্ট ইমান কোনা হেন চলিটো আহিয়ে বনাই দিওঁ বাছা আহি পালা আহি পালি দেখছ না আহি পাইছা আচ্ছা আচ্ছা তোকে ৰখি আছো আচ্ছা দে মই নহয় ক্লাছৰ ভিতৰত আকলাই ষ্টেণ্ড কৰি দিছো বাপৰে বাচ্চাটো আয়ো পাৰিম পাপা বাপৰে বাপ পাৰবি বংশৰ নাম উজলাবি তই মানে কি পাপা আজি মোক মাষ্টাৰে সুধলা কি সুধলা মানে সুধলা কি সুধলা পুৰণা মানে কি তাৰপিছত পুৰণা মানে কি বুলি সোধাৰ পিছত মই কৈ দিছো কি পুৰণা মানে ৰবীন্দ্ৰ ভায়াত বাপৰে বাপ বৰ ধুনীয়া হয় পিঠি পাপা তাৰপিছত মোক মাষ্টাৰে বেৰেংচিৰ ওপৰত ষ্টেণ্ড কৰি দিছি ষ্টেণ্ড কৰি দিছা বাপৰে বাপ ষ্টেণ্ড কৰি দিছি এটা কথা পাপা এনেকে নহ'ব কিন্তু টিভিত উঠবা লাগব আমি গোটাইবিলাক উঠিমে বাবা বিটি তোৰ মন উঠবা লাগব ডেড উঠবা লাগব গম পাইছ নাই তই মোৰ বেটা
তই নাম জ্বলাব লাগব এই বাবা তই অকল ষ্টেণ্ড কৰিলে নহ'ব লেটাৰো ৰাখব লাগব গম পাইছা নাই আমাৰ পিটি বাপাই লেটাৰৰ কথাটো গম নাপায় এক ঠগাই দেং ও পিটি বাপা আজিকালি লেটাৰৰ কাম নাই কাম নাই লেটাৰো কাম নাই হয় নেকি ও আজিকালি সব মেছেজ মেছেজ ও পিটি বাপা বাপৰে লেটাৰতকে মেছেজ ওপৰত দি গিয়ে ও পিটি বাপা অ লেটাৰত পৰ মেছেজ ওপৰত হয় নেকি ও বাপৰে বাপ তই নাম উজলাবি মোৰ ও পিটি বাপা বাপৰে বাপ উজলি দিম মই হয় 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 ঐ চেক দেখছা আমাৰ চলি একদিনতে কিমান ওপৰত দিছি ও পিটি বাপা কি হ'ব আজি মই স্কুলৰ পৰা আহি থাকোঁতে অ মোক এটা আপি মেছেজ দিছি ও পিটি বাপা বাপৰে বাপ তই মেছেজটো চাচোন হয় নেকি এই তেতিয়াতো মই চাব নাজানো তই চাই দিছোন এইবিলাক মই নাজানো ও পিটি বাপা অ কি হ'ব আপিটো মেছেজ দিছি সোণবাৰীৰ অ তামোল থোক দেহামলু নেৰুং থোক বাপৰে বাপ কি ঠগেশ্বৰী এতি ঠগেশ্বৰী ৰিক্সা পিটি বাপা মই কিমান পাৰোঁ বৰ ধুনীয়া হয় বাবাই দেখোন নাম ৰাখবে ভালে কৰিছা ৰাখিম মই অ আচ্ছা জানছে আও এই জানছে বুটলা আও ফফলা নেকি এই বাপে বুতে কিবা ডাঙৰ আলোচনা করছে না বাও কি ঘটনাটো কি এই কি মোরা এই দুপুরিয়া কি আইছা এ তোরা হলাম বুলি আইলো মানে কি দে ও পিটি বাপা বা মই যাং তন্তে কথা পাতি থাক যা যা ও মম হ্যাঁ চেপ দেখি মম এই বৰ বেটাল হৈ চলি ও মম ভাত হৈছি না তোরা মাকন নামে গাছে এই ডাঙৰ হলি নাম ৰাখো পংক যা বো 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 যা বো ভালে আছে না এ আসো দে দে চেকি মোৰ ফফলা বন্ধু আছে তই কিবা অলপ বনাবি দে আজি ঠিকছে খুৱাম দে আজি চুলি প্ৰথম দিনা ষ্টেম কৰিছি ওটা ফুৰ্তি লাগি আছে হেলে ভালকে আচ্ছা কলে এটা আৰু চাহ কাপ লৈ আজি ঠিকছে দে পিছে ফফলা ভাই কি খবৰ এ খবৰ ভাল নহয় আমাৰ বৰ আজি ভাল দিনে মানে মোৰ চুলিটোক আজি প্ৰথম স্কুলত নাম লগাই দিলো বুজি পাইছা মোৰ চুলি বোলে ষ্টেণ্ড কৰিছি আজি প্ৰথম যায় ষ্টেণ্ড কৰিছি বুজি পাইছা আৰু লেটাৰো ৰাখছি বোলে আৰু বোলে লেটাৰতকে ওপৰত মেছেজো পাইছি মেছেজো পাইছি এতিয়াহে বুজি পাইছো মই বুজি পাইছা পাইছো বুলি কৈছো আৰু দে 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 এই জানছে কি এই একেদিনে স্টেনো করলা মেসেজও পালা কথাটো কি মই বুজি পাওয়া নাই তার উপৰত মেসেজ ওর আসলিত কথা হয় এই চুলিবিলাকৰ ভাল দেখা পালে অলপ মনটো নিজৰ ভাল লাগে দেচোন লাগে 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 একেবাৰে মনটো তোৰ তাৰাত কৰি থাকে বুলি কৈছো হয় এই জানছে কি হয় তই কিছুমান কথা বুজি পাওয়া নাই বুজি পাওয়া নাই কি কথা হয় এই স্টেন কৰা মানে কি জানা না যিমান চলি পৰীক্ষা দিছি যোনে সবচে বেছি নাম্বাৰ পাইছি 100 নাম্বাৰ পাইছি তাক স্টেন কৰা বুলি কয় আচ্ছা আৰু এই 80তকে বেছি নাম্বাৰ পাওয়া গেলে নেতা পাওয়া বুলি কয় হয় নেকি বুজি পাছা বুজি পাছং তেনেহলে লেটাৰ ৰাখাটো বাৰু মই বুজি পালো স্টেন কৰাটো বাৰু মই বুজি পালো পিছে মেছেজ কৰাটোহে মই বুজি নাপালো নহয় মেছেজ চাৱানচোন তোৰ আপত কি মেছেজ পাইছি চাও হয় নেকি চাবাই নালগে তাতে মোৰ মনতে আছে গোটাই যেনে ধৰণৰ মেছেজ দিছি আপি কি কৈছি জানানে কিবা বোলে সোণবাৰীৰ তামোলৰ থক দেহা মূল্য নেৰং টক ইতি ঠগেশ্বৰী বৰ সাংঘাতিক মেছেজ দিছি মই তাকেহে ভাবি আছো হসি 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 মানে গেছি কি গেলে তোৰ আপা তলে গেছি ৰহত তলে গেল ও হে জি মেছেজত লাগছি প্ৰেম 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 করছি গেছি মোর আপায় প্রেম করছি গেছি আপনি পিছত লাগছি শালা শুনি প্রেম করছি গেছি এই আপা এই মোরা